নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলো। আন সকলৰ দৰে ময়ো যাতে আগুৱাই যাব পাৰো। এতিয়া সন্ধিয়া প্ৰায় 5টা মান বাজিলে আৰু এইফালে আমাৰ ভিবানৰ পৰীক্ষা চলি আছে। এইফালে চাই দিছোন, এইফালে এইটো ভিবান আমাৰ পৰীক্ষা চলি আছে। আজি কিহৰ পৰীক্ষা আছিল কৈ দিয়া? কি কি ড্ৰয়িং কৰিব দিছে ক? আপেল আৰু আমাক আপেল কিছুমান পেঙিনা আৰু ৰাতি হয় নেকি? আৰু কালি কি পৰীক্ষা আছে? ডিটেকশ্যন আছে। কালি ডিটেকশ্যন আছে আমাৰ বিভানৰ। আৰু কাইলৈ হৈছে শিৱৰাত্ৰি পূজা। আজি আগদিনাখন মই ভিডিঅ' কৰিছোঁ আৰু আজি মই গুড়া খুন্দিছিলোঁ। বাইদেউৰ ঘৰৰ পৰা চাউল দি পঠাইছিল, ঘৰৰ চাউল এইখিনি ইয়াত গুড়া খুন্দি ইয়াতে সোমাই কিনে ফ্ৰিজত সোমাই থৈ দিছোঁ। আৰু পিঠাও বনালোঁ। আপোনালোকে কি কয় নাজানো, কিন্তু আমাৰ ফালে এইটো মানে কেটলি মুখত দিয়া কয়, ডেক্সি মুখত দিয়া কয়। এয়া আমাৰ কৌশিক আৰু বিভানে খালে স্কুলৰ পৰা আহি। এতিয়া অকণমান আছে গুড় মিঠাই দি কিনে বনাইছোঁ। এয়া মই চাহেৰে খাম। এইফালে আমাৰ কৌশিক বিচনাত বহি আছে। এটা গান গাবা নেকি? তুমি হেৰি গানটো কোৱাচোন, কি কয় আৰ্মিৰ গান এটা গাই দিয়া। দে গাই দিয়া এটা গান গাই দিয়া। গান গাই দিয়া এটা। তাতে বলা কিয় গান গাব ইচ্ছা নাই? গান গাব লাগে ক। কি গান গাবা ক? আহাকে আহা, ইফালে আহা, গাই দিয়া। কি গাবা ক? কালি হৈছে শিৱ পূজা। ৰবা দিম ৰবা। আমাৰ আজি কৌশিকে স্কুলত কিবা এটা নতুন কাগজৰ বনোৱা শিকি আহিছে। এইটো ইয়াতে কিবা কিবি লিখা আছে, নাম্বাৰ লিখা আছে আৰু বহুত কিবা কিবি ইফালে লিখা আছে। নম্বৰবোৰ ধৰিব লাগে, এনেকে হৈ যায়। নতুন স্কুলত নতুন কিবা শিকি আহি থাকে সদায়। আজি হৈছে মহাশিৱৰাত্ৰি। এতিয়া আমি মন্দিৰত যাব ওলাই ৰেডি হৈ আছোঁ। ঘৰতো চাকি বন্তি জ্বলালোঁ। সকলোকে শিৱ বাবাই মংগল কৰক তাৰে কামনা কৰিলোঁ। ইফালে পূৰা আন্ধাৰ হৈছে। এতিয়া মন্দিৰত যাম। আকৌ ৰাতি নাম আছে গাঁৱৰ মন্দিৰত, তাতে ৰাতিও যাব লাগিব। আৰু এইফালে আমাৰ কৌশিক আৰু বিভানো ওলাই ৰেডি হৈছে। এইটো আমাৰ কৌশিক। শিৱৰাত্ৰিৰ কথা এইফালে আহা, ইফালে আমাৰ বিভান। ইয়া বিভানক কেনেকুৱা লাগিছে? ইয়া আমাৰ বিভান। আৰু এইফালে আমাৰ মাইনা, এইটো আমাৰ মাইনাজনী। এতিয়া আমি গোটেইকেইটা লগ হৈ মন্দিৰত যাম। আন্ধাৰ হৈছে। এইটো হৈছে আমাৰ গাঁৱৰ মেইন মন্দিৰটো হয়। আৰু দুটা আছে ছাইডত মন্দিৰ, এটা হৈছে শিৱ মন্দিৰ আৰু এটা কৃষ্ণ মন্দিৰ। তাতো চাকি জ্বলোৱা হৈ গ'ল আৰু ইয়াতেও চাকি জ্বলালোঁ। ইয়াতে বাহিৰত জ্বলাব দিয়ে, ভিতৰত সোমাব নিদিয়ে। আৰু ইয়াতেও জ্বলাই মেলি হৈ গ'ল। ইয়াতে খানা খোৱা হ'ব ৰাতিৰ কাৰণে। এইবিলাক বস্তু ৰাতিৰ কাৰণে আনি থোৱা হৈছে। ইয়াতে চব্জি আৰু এইফালে চকুৱা ইয়াতে বনোৱা হ'ব। ইয়াতে এইটো হৈছে মেইন মন্দিৰ, আমাৰ ডাঙৰ মন্দিৰটো।
মই পানী খাই দুধ খাই এতিয়া আবেলি প্ৰায় 4টামান বাজিলে আৰু মই পূজাৰ কাৰণে বস্তুবোৰ ৰেডি কৰি আছোঁ। এইফালে বনাই আছোঁ ক্ষীৰ। এয়া ক্ষীৰ বনাই আছোঁ, ক্ষীৰ। আৰু এইখিনি চাউল আছে লাৰুৰ কাৰণে, এইখিনি চাউল খুন্দিব লাগিব, মিক্সিত মই খুন্দি ল'ম এতিয়া। আৰু নাৰিকল চুৰকি থৈ দিছোঁ, এইখিনি অকণমান আৰু আছে, এইখিনি চুৰকিব আছে, এইখিনি চুৰকি লওঁ, এইখিনি লাৰু বনাম। আৰু ৰাতি হ'লে গাঁৱৰ মন্দিৰত যাব লাগিব, তাত নাম আছে। ঘৰত শৰাই আগবঢ়াই কিনে আগবঢ়োৱাৰ পিছত আকৌ গাঁৱৰ মন্দিৰত যাম, তাতে দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এতিয়া সন্ধিয়া চাকি বন্তি জ্বলালোঁ আৰু শৰাইও আগবঢ়ালোঁ। এতিয়া চাকি বন্তি শৰাই আগবঢ়োৱা হৈ গ'ল আৰু মানুহজনো এইমাত্ৰ আহি পালে। আজি জন্মদিন হয়, তেখেতৰ জন্মদিন আজি, তাৰ কাৰণেও শৰাই আগবঢ়ালোঁ আৰু পূজাৰ কাৰণেও দুয়োটাই এইমাত্ৰ আহি পাইছে ডিউটিৰ পৰা। দেখাই থাকিম আৰু ভিডিঅ', আৰু অকণমান পিছত মন্দিৰত যাব লাগিব, তাতো দেখাম। আমাৰ সম্বৰ্ধনা জনোৱা সন্মানীয় জ্যোতি শৰ্মা শিৱৰাত্ৰি পূজাৰ সভাপতি। এতিয়া প্ৰায় 6টামান বাজিলে আৰু এইমাত্ৰ আমাৰ কৌশিক আৰু সি পাপাকৰ লগত গৈ নিজে পচন্দ কৰি এইখন চাইকেল আনিলে। সৰুতে এখন দিয়া হৈছিলে, কিন্তু সেইখন এতিয়া ভাঙি চিঙি গ'ল আৰু নতুনকৈ আজি এইখন আনিলে। বহুত দিনৰ পৰা কৈ আছিলে চাইকেল লাগে এখন, আজি ফাইনেলি আনিলে সি। এতিয়া সি ধূপ চুপ লগাই পূৰা চাইকেলখন চাই আছে, চলাবৰ মন, কিন্তু এতিয়া ৰাতি হ'ল যিহেতু চলাব পৰা নাই, কালি ৰাতিপুৱা চলাব সি। আৰু চাইকেলখনত লৈছে 5,300। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো কেতিয়াকৈ পাই মই নাজানো, মোৰ মানে বহুত ব্যস্ত, কেতিয়া ভিডিঅ'টো দিম ভবা নাই, কিন্তু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল। আজিলৈ তেনেতে ইমানতে এৰিছোঁ, আৰু আন এটা ভিডিঅ'ৰ সৈতে অন্য এদিন লগ পাম। বাই বাই।